ইহা কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা যেন মতে তৰু ইহা কুবেৰৰ নন্দন দুয়ো নলকুবেৰ আৰু মণিপুৰী ঐশ্বৰ্যৰ বিভূতি মতলীয়া হ'ল। তেওঁলোক দুয়োজন আছিল শিৱৰ প্ৰিয়ে আছিল পাৰ্চনেল ছেক্ৰেটাৰী। তেওঁলোকৰ মদৰ সেৱন কৰি জলকীয়া গংগাত কৰি থাকোঁতে তেনেকৈ সেই পবিত্ৰ স্থানত আচৰণহীন হোৱাৰ কাৰণে পবিত্ৰতাটো ভংগ কৰাৰ কাৰণে নাৰদৰ পৰা অভিশাপ পাই সেই জমানাত যুদ্ধ হ'ব লগা হৈছিল। ঠিক তেনেকৈ হিৰণ্যকশিপুৰো ত্ৰৈলোক্য বিজয়ী হৈ দেৱৰ আসনত বহি এই মদৰ সেৱন কৰাৰ কাৰণে তেওঁ এইহেন অৱস্থা হৈছিল। ঠিক তেনেকৈ সেইকাৰণে ক'ব লগা হৈছে এইটো কাৰণে যে পবিত্ৰ স্থান কেতিয়াও ভংগ কৰিব নালাগে, পবিত্ৰতাটো ৰক্ষা কৰিব লাগে। কাৰণ অন্যত কৰা পাপ তীৰ্থত মোচন হয়, কিন্তু তীৰ্থত কৰা পাপ বজ্ৰলেপন হয়। ঠিক তেনেকে ইয়াত আগতেও কৈ গৈছে যে আমাৰ ভকতীয়া অনুষ্ঠান ভকতৰ সংগ বোলে সদানন্দ মুখে তোৱা কোনো নাম কি কাৰণে যে ভগৱতৰ নাম গুণ কীৰ্তন প্ৰসংগ চাৰি প্ৰসংগ অনেক কৰা হয়। কাৰণটো যে পৰিৱৰ্তনৰ, যদি পৰিৱৰ্তন প্ৰভু ভগৱন্তৰ চৰণাবিন্দত যদি প্ৰেমেই নপৰে তেতিয়াহ'লে এইবিলাক কিয় কৰিব? সমস্ত ভূতত দেখিবেক নাৰায়ণ, এই কথাষাৰ আমাৰ আগত কৈ গৈছিল। কেনেকেনো সমস্ত ভূততে দেখিবেক নাৰায়ণ, সেই কথা বোলে দাঁতাল চূড়ান্ত দৃষ্টি একদল কুকুৰ ছাগল চিগাল
গদ্ধ উৰা তমাম জানিয়া সবাকো কৰিব প্ৰণাম, এনেকুৱা শব্দবিলাক যে আমি প্ৰতিটো বস্তু দুটা নাম থাকে, এটা নাম হ'ল বাহ্যিক আৰু এটা নাম হ'ল ভগৱন্তৰ নাম। কেনেকৈ? কঁঠাল বুলি ক'লে মতে আমাৰ লক্ষ্য ক'ত থাকে? ওপৰৰ বাকলি যিটো খহু দৰে সেয়াতো লক্ষ্যটো নাথাকে, থাকে ভিতৰৰ ফুটাবিলাকত। তামোল, কল, কুঁহিয়াৰ, নাৰিকল সকলোবিলাকৰ লক্ষ্য ক'ত থাকে? ভিতৰত। কিন্তু অন্য প্ৰাণী যিবোৰ মনুষ্যৰ পৰা আদি কৰি ওপৰ চিগাল, সেই লক্ষ্যটো ভিতৰত কিয় নাথাকে? প্ৰশ্নটো সেইটো নহয় জানো? কল বুলি ক'লে ভিতৰত, নাৰিকল বুলি ক'লে যদি ভিতৰত আমাৰ লক্ষ্য থাকে, কল কুঁহিয়া বা কঁঠাল বুলি ক'লে বোলে ভিতৰত যদি লক্ষ্যটো ফুটাটো থাকে, মনুষ্য বুলি ক'লে এইটো থাকিব না। ভিতৰটো লক্ষ্য কি? ভিতৰত আত্মা, ঈশ্বৰ। আৰু দ্বিতীয় কথা হ'ল মই। এই শৰীৰটো মোৰ নে মোৰ শৰীৰ নে মই শৰীৰ? শৰীৰটো মই শৰীৰ বুলিতো নকয়, মোৰ শৰীৰ বোলে এইটো কি? এইটো মোৰ মোবাইল। এই মোবাইলটো কি কাৰণে লোৱা হৈছে? মোৰ সুবিধাৰ কাৰণে লোৱা হৈছে। এই মোবাইলটো কি কাৰণে লোৱা হৈছে? মোৰ সুবিধাৰ্থে। গতিকে মোৰ আৰু মই এই দুটা অলপ পাৰ্থক্য হৈছে। মোৰ শৰীৰ আৰু মই শৰীৰ, মই শৰীৰটো নহয়, মোৰ শৰীৰটো কি কাৰণে লোৱা হৈছে? মোৰ সুবিধাৰ্থে। কাৰ সুবিধা? আত্মা সুবিধা। কোনে কয় যে নিজক চিনি পাব লাগে? মই কোন এতিয়া? আত্মা। প্ৰকৃততে আত্মা। কি কাৰণে? ইয়াত কৈ গৈছে যে ভগৱন্তৰ নাম, ভগৱন্তৰ গুণ নাম কীৰ্তন, ভগৱন্তৰ স্মৰণ সেৱা কৰিবৰ কাৰণে মোৰ শৰীৰটো ধাৰণ কৰা হৈছে। মোৰ সুবিধাৰ কাৰণে মই মোবাইলটো লৈছো। মোৰ সুবিধা মানে আত্মাৰ ঈশ্বৰৰ সুবিধাৰ কাৰণে শৰীৰটো ধাৰণ কৰা হৈছে। মোৰ মানে ঈশ্বৰ। গতিকে মোৰ সুবিধাৰ কাৰণে যেনেকে এই মোবাইলটো ধাৰণ কৰা লৈছো, ঠিক তেনেকে মোৰ সুবিধাৰ কাৰণে, মোৰ আৰু মই এইটো চিন্তা কৰা, মই শৰীৰ বুলি কেতিয়াও নকয়। মোৰ শৰীৰ, মোৰ শৰীৰ, মোৰ কোন? বোলে মোৰ মানে ঈশ্বৰ, আত্মা। আত্মাই এই শৰীৰটো কি কাৰণে লৈছে? তেওঁ সুবিধাৰ কাৰণে। গতিকে এইটো হ'ল তেওঁ কি হয়? তেওঁ সুবিধাৰ কি? বোলে শ্ৰৱণ কীৰ্তন কেৱল মাত্ৰ ভগৱতী জ্ঞান অভ্যাসকে শুনে দেখো লিখে, শ্ৰৱণ কীৰ্তনে বোলে সংসাৰক লৈ। তুমি কি পৰম তত্ত্ব জানি জ্ঞানী গণে, চাৰে পাপ তজুগুণ শ্ৰৱণ কীৰ্তনে। মনুষ্য শৰীৰ পাই যিটো নৰগণ নকৰে কীৰ্তন, যদি শ্ৰৱণ কীৰ্তন নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম কৰিল ভৈল সৰ্বনাশ, জীৱন্ততে মৰা সিটো হাতীৰ নিচিনা। ইয়াত আত্মঘাতী বুলি কৈছে বাৰে বাৰে। জীৱন্ততে মৰা। আচ্ছা, মৰা এজন আমি বাস্তৱত আমাৰ চোতালতে এজন মৰা শৰ এটা মৃত ব্যক্তি এজন যদি পৰি থাকে, বগা কাপোৰে ঢাকি ৰখা হয়, নহয়নে? সেই মৰা শৰটোক কোনোবাই সংগ ল'ব জানো? আটাইতকৈ প্ৰিয়জন হলেওতো তাৰ সংগ আঁতৰাই থাকিব। কিয়? মৰা মানুহৰ লগত বাৰু সংগ কৰে জানো? নাই, শুব নাই, খাব নাই, কি অস্পৃশ্য হৈ যায়। জীৱন্ততে মৰা সিটো হাতীৰ নিচিনা, আত্মঘাতী হৈ মৰিছে। সেই মৰা মানুহৰ লগত কি সংগ কৰে? কোনসকল মৰা বুলি কৈ আছে? যি ভগৱন্তৰ গুণ নাম কীৰ্তন নকৰে কদাপি, নুশুনে কদাচিত, তেওঁলোকক মৰা মানুহ বুলি কয়। মৰা মানুহৰ লগত সংগ নকৰে নহয়। যি
গতিকে সেইকাৰণে জীৱন্ত যি ভগৱন্ত গুণনাম কীৰ্তন কৰে সেই অৰ্থ যে আমি সদায় কেনেকৈ সজীৱ হৈ থকা সেইটোৱে আমাৰ লক্ষ্য কি সেইকাৰণে মানুহৰ জীৱনৰ এক লক্ষ্য নিৰ্ণয় লাগে লক্ষ্যহীন হ'লে মানে কি হ'ব হয় নহয় লক্ষ্য কি ভগৱন্তক কেনেকৈ লক্ষ্য কুটি জন্ম অতিক্ৰম কৰি সংসাৰ ভজিবৰ কাৰণে নহয় কত মহাদুখে পূৰ্ণ কৰি অপবৰ্গ দাতা নৰকনো পায়া পৃথিৱীত বিষয়ত মজি ৰৈ কত মহাদুখে পূৰ্ণ কৰি আজি এই মনুষ্য জন্মটো কেনেকৈ পাইছো যেনেকৈ আজি বোলে কত পৰীক্ষা দি ভগৱন্ত কৃপা দৃষ্টি হোৱাৰ কাৰণে কত জীৱ পোৱা নাই মনুষ্য হৈ লক্ষ লক্ষ কোটি জন্ম আছে কিন্তু পুনচাতে মনুষ্য জন্মটো আৰু এইবাৰহে বাৰ আৰু কি ভৰসা আছে মনুষ্য হৈ আৰু তোৰ মনুষ্য হৈ কোনো আশা নাই গতিকে যে কি কৰা উচিত আছে আমাৰ লক্ষ্য কি কেনেকৈ ঈশ্বৰৰ প্ৰাপ্তি হয় এইটোৱেতো আমাৰ লক্ষ্য হ'ব লাগে লক্ষ্য সংসাৰ ভজিব সেইটোতো আমাৰ লক্ষ্য নহয় যে এই বিষত্ব সাৰ এই বিষয় সুদত ইমান মূল্যৱান শৰীৰ বা জনমটো এই সুদত এৰি দিব বিষয় সুদত সমুদ্ৰত কেতিয়াও তথাপি জ্ঞানী লোকে গতিকে শ্ৰেষ্ঠ কৰ্ম কি শ্ৰেষ্ঠজনে কৰা কৰ্মটোকে শ্ৰেষ্ঠ কৰ্ম কৈছে অনুভৱীসকলে লিখিছে হেন জানি নিৰন্তৰে এৰা নকা পাতক চাৰক লাগি দুলা নৰা সেনেকৈ বুলি নকয়নে বাৰে বাৰে গতিকে শ্ৰেষ্ঠ কৰ্ম কিয়ে ভগৱন্তৰ গুণ নাম কীৰ্তন আপুনি কওক ৰাম তেওঁ কৰিব কাম আপোনাৰ যত কাম কৰিব কাম তেওঁ আপুনি গোলক ৰাম আমাৰ শেষত কৈছো যে আজি লোকসকল এইবিলাক চাকি বন্তি গছ কেনেকে ধৰণে দিব লাগিছে এই কৰ্মটো কেনেকে ধৰণে কৰিব লাগিছে তাত অনেক পৰিৱেশটো কিবা কৰিব লাগে হয় নহয় সেই ভাৱ লাগি বোলে কৰ্ম এনেকে ইয়াত ইমান সুন্দৰকে কৈছে যে বা ঘোষা পদেও কৈছে কৰ্মত বিশ্বাস সিহঁত ভাগৱন্ত হৰি অতি কৰা দূৰসন্ততা দূৰতো বিদুল সুন্দৰা অহংকাৰত ভাগৱন্ত সাক্ষাৎ কৃষ্ণ কপায় শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ কৰ্মবিলাকত বিশ্বাস থাকে ঈশ্বৰৰ নামত বিশ্বাস হ'ব লাগে সেয়ে হ'ল মহান মনুষ্য জন্ম বিশ্বাসে মিলন হ'ল বৰকে বহুত এইবিলাক দূৰহে হ'ব বিশ্বাস হ'লে গতিকে আমাৰ থুলমূলতে গোটেই অধ্যায় কি ক'বলৈ গৈছে যে ভক্তিৰ বিষয়ে বোলে ভক্তি কি বস্তু তাকে বোলে মানে তিন পৰ্যায় যুগ হৈ পিনি ভক্তি হৈছে ভজ যুক্তি তাৰমানে ভজনা ভগৱন্তৰ স্বনামিত ভজনা কৰাই সময় হৈ গৈছে দেবে দেব হল ধন তেজিরন্ত করে বল আসে না মাধবে নমহায় মাঠ হৃদয় রময় দুঃখে ভয় বলে মুখে নিশা করে যোগ সকলে বান্ধি কৰন্ত সন্তাপতাপে সিটো জগতৰ বাপে অকণ
বেদে আসন্ত কৃষ্ণ আমি সহায় নাহি কেও হে ভুল দেব মিলিলা বিষাদ মনে পাশে চিন্তি আছে কাজ পগিলন্ত মন মাজ পরম করে গুণার রামে ভৈল মহাযোগী প্রকাশত যেন তুতি হুজ তলে মুক্তি পাতে যুগ বলে যে ভোলা যে রূপ সত